সমস্যা ইমান শক্তিশালী নহয় যিমান আমি ভাবোঁ। কেতিয়াবা শুনিছে জানো আন্ধাৰে পোহৰ হ'ব দিয়া নাই বুলি? দুনিয়াৰ সকলোতকৈ কম দামী বস্তু হ'ল উপদেশ। এজনক বিচাৰিলে বহুজনে দিয়ে। আৰু দুনিয়াৰ সকলোতকৈ দামী বস্তু হ'ল সহায়। বহুজনক বিচৰাৰ পিছত এজনহে কৰে। কোনোবা এজনে এষাৰ ধুনীয়া কথা লিখিছিল, যিমানেই বোকা নহওক কিয় ভৰি আঁতৰাই নানিবা। হাতখন খালী হৈ থাকিলেও ওপৰলৈ উঠাই থাকিবা। আৰে কোনে কৈছে চালনীত পানী নৰয়? বৰফ হোৱালৈকে আশা এৰি নিদিবা। যিমানেই আপুনি উচ্চ পদত নাথাকক কিয়, যিমানেই ডাঙৰ ডিগ্ৰী নলওক কিয়, যদি কথা কোৱাৰ ধৰণ আৰু মানৱতা নাজানে তেন্তে আপুনি অশিক্ষিত জনতকৈও নীচ। কাৰোবাৰ ভৰিত পৰি সফলতাৰ পোৱাতকৈ নিজৰ ভৰিৰ ওপৰত থিয় হৈ সফল হ'বলৈ শিকক। পানীৰ সোৱাদ তেতিয়া লোৱা যায় যেতিয়া আপুনি পিয়াসত থাকে। ঠিক তেনেকৈ এজন সঁচা হৃদয়ৰ মানুহৰ প্ৰেম আৰু মহত্বৰ বিষয়ে তেতিয়া জানিব পাৰি যেতিয়া আপুনি অকলশৰীয়া হৈ যায়। আপোনাৰ জীৱনত যিমানেই বেয়া দিন নাহক কিয় প্ৰতিদিনে পোৱা ধন্যবাদ ক'ব, কিয়নো আপোনাৰ লগত জীৱনটো আছে। কথাৰে দিয়া আঘাতৰ জখম বহুত গভীৰ। আহতও হোৱা যায় আৰু দাগো দেখা নাযায়। পৰমাত্মাই কয়, হে মোৰ মৰমৰ সন্তানসকল, সদায় ভাল কাম কৰি যোৱা। লাগিলে আনে সন্মান কৰক বা নকৰক, কিন্তু আপোনাৰ অন্তৰাত্মাই আপোনাক সদায় সন্মান কৰি থাকিব। ইয়াতকৈ ডাঙৰ সুখ আৰু জীৱনত একো নাই। যিটো বস্তু আপোনাৰ হাতত নাই তাৰ বিষয়ে চিন্তা কৰি কোনো লাভ নাই। সাহস নেহেৰুৱাব, এতিয়াও বহুত কাম কৰিবলৈ বাকী আছে। যিসকলে কৈছিল তুমি কৰিব নোৱাৰা বুলি, সেইবোৰক কৰি দেখাব লাগিব। কিছুমান মানুহ ইমানেই বদমাছ থাকে যে আপুনি সিহঁতৰ লগত যিমানেই ভাল ব্যৱহাৰ নকৰক কিয়, যিমানেই মৰম নকৰক কিয়, যিমানেই উপকাৰ নকৰক কিয়, সিহঁত কেতিয়াও আপোন নহয়। সঠিক সময়ত থিয় হৈ কোৱা যেনেকৈ এটা সাহস, ঠিক তেনেকৈ মৌন হৈ আনৰ কথা শুনাটো এটা সাহস। জীৱনসংগী লাগিলে দুখীয়াই হওক, কিন্তু সৎ হোৱা উচিত, যিয়ে আপোনাক সন্মান কৰে। কিয়নো দুখীয়া হ'লেও জীয়াই থাকিব পাৰি, কিন্তু অসৎ লোকৰ লগত জীৱন কটোৱা বহুত কঠিন। দীঘল বেজী আৰু দীঘলীয়া কথাই কেৱল সমস্যাৰ জন্ম দিয়ে। সেইকাৰণে বেজীক চুটিকৈ ধৰি আৰু কথা চম্ভালি ৰাখিব লাগে। এদিন এজন সাধুৱে এটা কুকুৰক ক'লে, তই প্ৰভুভক্ত হয়, কিন্তু তোৰ মাজত তিনিটা দুৰ্বলতা আছে। 1. তই সদায় দেৱালত পেচাব কৰ। 2. তই ভিক্ষাৰীক দেখি বিনা কাৰণত ভোক। আৰু 3. তই ৰাতি ভুকি ভুকি আনৰ টোপনি ক্ষতি কৰ। এই কথাকেইটা শুনি কুকুৰটোৱে সুন্দৰ উত্তৰ দিলে। কুকুৰটোৱে ক'লে, হে সাধু শুন, মই মাটিত এইকাৰণে পেচাব নকৰোঁ কিয়নো কোনোবাই তাত পূজাও কৰিব পাৰে। ভিক্ষাৰীক এইকাৰণেই ভুকো, সিহঁতে ভগৱানক বাদ দি মানুহৰ পৰা কিয় ভিক্ষা খোজে? যি নিজেই ভিক্ষাৰী, ভগৱানক কিয় নোখোজে? আৰু ৰাতি এইকাৰণেই ভুকো, হে পাপী মনুষ্য, ইমান গভীৰ টোপনিৰে কিয় শুই আছ? উঠ আৰু সেই প্ৰভুক মনত পেলা, যিজনে তোক ইমানবোৰ দিছে। যি কাপোৰৰ ৰং গৈছে তাক শৰীৰৰ পৰা আঁতৰাই পেলোৱা, আৰু যিজন মানুহে ৰং সলনি কৰিছে সেইজনক মনৰ পৰা আঁতৰাই পেলোৱা। সদায় সেইসকল মানুহৰ পৰা দূৰত থাকিবা যিসকলে তোমাক স্বাৰ্থৰ কাৰণে লগ ধৰিব, মিঠা মিঠা কথা ক'ব, কিন্তু স্বাৰ্থ আদায় হোৱাৰ পিছত কথা কোৱাৰ ধৰণেই বদলি কৰিব।